নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ডিস্কভাৰী ৰাকেটৰ আন এক নলেজেবল ভিডিঅ'লৈ। বন্ধুসকল, আমেৰিকা, ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত কি হৈ আছে, কিয় হৈ আছে আৰু কেনেকৈ এইবোৰ আৰম্ভণি হ'ল আপোনালোকে জানেনে? নিশ্চয় নাজানে। আহক এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এইবোৰ কথাৰ আৰম্ভণি হৈছিল 1990 চনত, যেতিয়া USSR বিভাজন হৈছিল। USSR হৈছে এনেকুৱা এটা সংঘ য'ত 15খন দেশে লগ লাগি এখন দেশে আন এখন দেশৰ উন্নতিৰ বাবে কাম কৰে। আৰু কেতিয়াবা যদি এই 15খন দেশৰ কোনো এখন দেশৰ মাজত বিপদ আহে, তেতিয়া এই 15খন দেশে লগ লাগি সেই দেশখনক আক্ৰমণ কৰে আৰু যিখন দেশক আক্ৰমণ কৰিছিল সেই দেশখনক বচায়। বন্ধুসকল, যেতিয়া USSR বিভাজন হ'ল, তাৰপিছত সকলো দেশসমূহ শান্তিত চলি আছিল। যেনেকৈ USSR এটা সংঘ, ঠিক তেনেকৈ নাটো নামৰো এটা সংঘ আছে আৰু ইয়াক 1949 চনত 1949 চনত স্থাপন কৰা হৈছিল। আৰু ইয়াত প্ৰায় 32খন দেশে লগ লাগি এই সংঘটো গঠন কৰিছে। যিহেতু নাটো সংঘৰ আটাইতকৈ শক্তিশালী দেশখন হৈছে আমেৰিকা, আৰু আমেৰিকাই USSR বিভাজন হোৱাৰ পিছত USSRৰ যি দেশসমূহ আছিল সেই দেশসমূহক আৰ্থিকভাৱে সহায় কৰি আছিল। আৰু এই আৰ্থিকভাৱে সহায় পোৱা দেশসমূহৰ ভিতৰত ইউক্ৰেইনখনো এখন। USSR বিভাজন হোৱাৰ পিছত আমেৰিকাই ইউক্ৰেইনক নাটোত লগ হ'বলৈ বহুতবাৰ প্ৰস্তাৱ দিছিল। বন্ধুসকল, যিহেতুকে USSRৰ আটাইতকৈ শক্তিশালী দেশখন হৈছে ৰাছিয়া আৰু নাটোৰ আটাইতকৈ শক্তিশালী দেশখন হৈছে আমেৰিকা, আৰু আমেৰিকা আৰু ৰাছিয়াৰ মাজত আছে ইউক্ৰেইনখন। যদি আমেৰিকাই নাটোত ইউক্ৰেইনক লগ কৰিব পাৰে, আমেৰিকাই যি এডভান্স মিলিটাৰী আছে তেওঁলোকক ইউক্ৰেইন আৰু ৰাছিয়াৰ সীমাত ৰাখিব পাৰিব, আৰু এইটো ৰাছিয়াৰ ফালৰ পৰা বহুত বিপদজনক ভৱিষ্যতৰ বাবে। নাটো সংঘৰ এটা ৰুল আছে, যদি নাটো সংঘৰ কোনো দেশৰ আগত কেতিয়াবা বিপদ আহে, তেতিয়া এই যি 32খন দেশ আছে সেই 32খন দেশে লগ লাগি সেই দেশখনক বচাব লাগিব বা সেই দেশখনক সেই বিপদৰ পৰা উদ্ধাৰ কৰিব লাগিব। এতিয়া যদি ইউক্ৰেইনখন নাটো সংঘত লগ হয়, তেতিয়া ৰাছিয়াৰ বাবে বিপদজনক এই কাৰণেই হ'ব কাৰণ আমেৰিকাই তেতিয়া নাটোৰ সহায়ত ইউক্ৰেইনত বহুতো এডভান্স মিলিটাৰী ইউক্ৰেইন আৰু ৰাছিয়াৰ বৰ্ডাৰত ৰাখিব। যিহেতু ৰাছিয়াই আগৰ পৰাই অলপ অলপকৈ ইউক্ৰেইনখন যুদ্ধৰ দ্বাৰা দখল কৰিয়ে আছিল। বন্ধুসকল, ৰাছিয়াই ইউক্ৰেইনক নাটোত লগ হ'ব নিদিয়াৰ আৰু আমেৰিকাই ইউক্ৰেইনক নাটোত লগ কৰাৰ এটা মূল উদ্দেশ্য আছে। ইউক্ৰেইনত নেচাৰেল গেছ আৰু নেচাৰেল অইলৰ অভাৱ নাই, আৰু আমেৰিকাই ইউক্ৰেইনক নাটোত লগ কৰাৰ মূল উদ্দেশ্যই আছিল এই নেচাৰেল গেছসমূহ। যেতিয়া ইউক্ৰেইনে নাটোত লগ হোৱাৰ কথা ভাবিলে, তেতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক সতৰ্ক কৰিছিল, যদি নাটোত লগ হয় তেতিয়া ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰিব। এতিয়া এই টপিকটোৰ পৰা ওলাই আহি ইয়াৰ লগতে জড়িত থকা আন এটা টপিকত আহিছোঁ। 2020ত যি আমেৰিকাত ইলেকশ্যন হ'বলৈ গৈ আছিল, তেতিয়া ডোনাল্ড ট্ৰাম্পে জো বাইডেনৰ বিৰুদ্ধে কিছুমান ষড়যন্ত্ৰ কৰি জিকিবলৈ চেষ্টা কৰিছিল। ইয়াৰ বিষয়ে জো বাইডেনক ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে পোৱা বুলি সন্দেহ কৰা হৈছে, আৰু সেইকাৰণে 2020ৰ ইলেকশ্যন ডোনাল্ড ট্ৰাম্পে হাৰিছিল। জো বাইডেনৰ সম্পৰ্ক জেলেনস্কিৰ লগত বেয়া নাছিল, কিন্তু ডোনাল্ড ট্ৰাম্পৰ সম্পৰ্ক জেলেনস্কিৰ লগত ভাল নাছিল। ৰাছিয়াই 2022 চনত যেতিয়া ইউক্ৰেইনক যুদ্ধৰ বাবে সকিয়নি দিছিল, তেতিয়া ইউক্ৰেইনেও ইয়াৰ বিৰোধিতা কৰিছিল। যিহেতুকে জো বাইডেন আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি, আৰু আমেৰিকা সহ বহুতকেইখন দেশে ইউক্ৰেইনক আৰ্থিকভাৱে সহায় কৰি আছিল, আৰু সেইকাৰণে 2022 চনৰ পৰা এতিয়া পৰ্যন্ত ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধ চলিয়ে আছে। ইউক্ৰেইন আৰু ৰাছিয়াৰ যি যুদ্ধ হৈ আছে, এতিয়ালৈকে প্ৰায় 4 লাখৰো অধিক মানুহ আঘাতপ্ৰাপ্তও হৈছে আৰু মৃত্যুও হৈছে। ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধৰ মাজত ভাৰতৰ কিন্তু এটা বৃহৎ লাভ হৈছে। যেতিয়া ৰাছিয়া আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছিল, তেতিয়া ৰাছিয়াই ভাৰতক এটা অফাৰ কৰিছিল যে ৰাছিয়াৰ যি তেল, সেই তেল ভাৰতক বহুত কম দামত দিব, আৰু ভাৰতেও ইয়াক ক্ৰয় কৰিছিল, আৰু ভাৰতে প্ৰায় ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি 25 বিলিয়নৰো অধিক টকা বচাইছে। এতিয়া যেতিয়া আকৌ ডোনাল্ড ট্ৰাম্পৰ চৰকাৰ আহিল আমেৰিকাত, তেতিয়া ডোনাল্ড ট্ৰাম্পে এখন সন্ধিৰ বাবে ইউক্ৰেইনক মাতিছিল, যি সন্ধিত উল্লেখ আছে যে ইউক্ৰেইনৰ যি নেচাৰেল গেছ, নেচাৰেল ৰিচ'ৰ্চসমূহ আছে, সেই নেচাৰেল ৰিচ'ৰ্চসমূহ আমেৰিকাক দি দিব, আৰু আমেৰিকাই আগৰ দৰে আৰ্থিকভাৱে হওক বা মিলিটাৰী ডিফেন্সৰ
ডিফেন্সৰ দ্বাৰাই হওক ইউক্ৰেইনক সহায় কৰিয়ে থাকিব, যি সন্ধিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে আপত্তি কৰিছে। আৰু ইয়াৰ পিছত ডোনাল্ড ট্ৰাম্প আৰু জেলেনস্কিৰ মাজত তৰ্ক বিতৰ্ক হ'ল। You're gambling with World War III. You're gambling with World War III. যি তৰ্ক বিতৰ্কত ডোনাল্ড ট্ৰাম্পে উল্লেখ কৰিছে যে কোনো লাভ নোহোৱাকৈ এই যুদ্ধত আমেৰিকাৰ 350 বিলিয়নৰো অধিক টকা খৰচ হৈছে। We gave you, through this stupid president, $350 billion. We gave you. ইয়াৰ আগতে ভাৰতকো নাটোত লগ হোৱাৰ বাবে প্ৰস্তাৱ আহিছিল, কিন্তু ভাৰতে ইয়াক স্বীকাৰ নকৰিলে। কাৰণ যদি ভাৰতে ইয়াক স্বীকাৰ কৰিলেহেঁতেন সেই ৰাজ্যসমূহৰ লগত আলোচনা কৰিহে ভাৰতখন চলিব লাগিলহেঁতেন। ডোনাল্ড ট্ৰাম্পে সেইদিনা তৰ্ক বিতৰ্ক কৰি থাকোঁতে কৈছে যদি আমেৰিকাই ইউক্ৰেইনক আৰ্থিকভাৱে সহায় নকৰিলেহেঁতেন সেই যুদ্ধৰ অন্ত দুদিনতে পৰিলহেঁতেন, যিটো কথা সঁচাও হয়। If you didn't have our military equipment, this war would have been over in 2 weeks. কাৰণ ইউক্ৰেইনখন এখন সৰু দেশ আৰু ৰাছিয়াখন এখন বৃহৎ ডাঙৰ দেশ। ৰাছিয়াৰ GDP বহুত বেছি ইউক্ৰেইনৰ তুলনাত, আৰু যদি আৰ্থিকভাৱে ইউক্ৰেইনে সহায় নাপালেহেঁতেন এতিয়ালৈকে এই যুদ্ধ চলি থকাটো সম্ভৱ নহ'লহেঁতেন। যিহেতুকে তৰ্ক বিতৰ্কৰ মাজেৰে সেইদিনা কোনো ধৰণৰ সঠিক সিদ্ধান্ত ল'ব পৰা নগ'ল, আৰু খং উঠি ডোনাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক আৰু ইউক্ৰেইনলৈ উভতাই পঠাইছিল, আৰু সেইকাৰণে সেইদিনা কোনো ধৰণৰ সিদ্ধান্ত নহ'ল। বন্ধুসকল, এই যুদ্ধৰ কেতিয়া অন্ত পৰে মই অনাগত দিনত আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম, কিন্তু যুদ্ধৰ মাজেৰে কোনো মানুহে শান্তিত থাকিব নোৱাৰে এই কথাটো আপোনালোকে সকলোৱে জানেই। আমি ভাৰতীয়সকল বহুত ভাগ্যৱান, কাৰণ আমাৰ সংবিধানত আৰ্টিকেল 51ত উল্লেখ আছে যে ভাৰতীয় নাগৰিকসকলে শান্তিত থাকিব লাগে আৰু অন্য দেশৰ সৈতে ভাল সম্পৰ্ক ৰাখিব লাগে। বন্ধুসকল, ইমানখিনি আছিল আজিৰ ইনফৰ্মেটিভ ভিডিঅ'টো। মই যিমানখিনি ইনফৰ্মেশ্যন আপোনালোকলৈ দিব পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ। অজানিতে কিবা ভুল হৈ গ'লে ক্ষমা কৰি দিব, আৰু কিছুমান সৰু সৰু ইনফৰ্মেশ্যন মই আপোনালোকক দিয়া নাই, কাৰণ সেইবোৰ দি থাকিলে ভিডিঅ'টো বহুত দীঘল হৈ যাই থাকিব আৰু আপোনালোকে ব'ৰ পাব। ত' যদি আপোনালোকৰ ভিডিঅ'টো অকণমান হ'লেও ইনফৰ্মেটিভ লাগিছে প্লিজ এবাৰ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।